নমস্কাৰ সকলোকে মই এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি আমি গৈ আছো বনগাঁৱলৈ আৰু কিয় গৈ আছো আপোনালোকক ভিডিওটোৰ শেষত মই জনামে আৰু আপোনালোকে দেখিবই আৰু ইখিনতে মই আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছো কাৰণ মই ভিডিও আপলোড কৰি আছো ধুনিয়া ভিউজো আহিছে মোৰ লাষ্ট দুটা ভিডিওত মোৰ ধুনিয়া বহুত ভাল ভিউজ আহিছে 2000 লৈকে ভিউজ আহিছে মোৰ কিন্তু আপোনালোকে ভিডিওটো চাই মোক সাবস্ক্ৰাইব নকৰে ইখিনতে হেকাৰণে আপোনালোকলৈ এটা অনুৰোধ জনাইছো মই যে মোৰ ভিডিওত আপোনালোকে সাবস্ক্ৰাইব কৰি যাব লগতে লাইক কমেন্ট এণ্ড শেয়াৰ কৰি দিব আৰু ভিডিওটো মোৰ লগত এতিয়া কন্টিনিউ কৰিব আৰু আহি পালোহি বাবা থান নুমলীগড়ত আছে সকলোৱে চাগে বাবা থান মন্দিৰ ভাগ চিনি পায়ে আপোনালোকক অকমান এনেদৰে দেখুৱাবলৈ চেষ্টা কৰিলো চাওকচোন পৰিৱেশটো বিৰাট ধুনীয়া হয় আৰু এতিয়া আমি আহি নুমলীগড় তিনিআলি পালোহি আৰু নুমলীগড় তিনিআলিৰ পৰা আমি সোহাতে যাব লাগিব আৰু দেৰগাঁও অভিমুখে আপোনালোকক দেখুৱাই দিছো একচুয়ালি বনগাঁৱলৈ আহিছো মানে আমাৰ দাদা এজনে খুলিছে এখন হোটেল তালেকে বুলি আহিছো প্ৰথম ওপেনিঙৰ দিনা আমি আহিব নোৱাৰিলো আৰু আপোনালোককো অকমান চিনাকি কৰি দিও বুলি ভাবিছো আপোনালোকে ভিডিওটো চাই যাওকচোন মই ভালকে বুজাই দিম সকলোবিলাক আৰু হোটেলখনৰ নাম হৈছে ভাতঘৰ আৰু ভালকৈ দাদাই বুজাই দিব বলকচোন এতিয়া দাদাক সোধো হোটেলখনৰ বিষয়ে এটা আপোনাৰ এখন যোনখন হোটেললৈ মই আহিলো আপোনাৰ এড্ৰেছটো মোক জনাই দিয়ক হয় নমস্কাৰ মই এড্ৰেছটো হৈছে আপোনাৰ বনগাঁও নেশ্যনেল হাইৱে 37 হয় আপোনাৰ এইফালৰ পৰা যদি আপোনালোকে বোকাখাটৰ পৰা আহে ঠিক 25 কিলোমিটাৰ আগত হয় আৰু যোৰহাটৰ ফালৰ পৰা আহিলে আপুনি দেৰগাঁৱৰ পৰা 17 কিলোমিটাৰ আগত এক্সাক্ট মই লোকেশ্যনটো কৈছোঁ হাইৱে কিনাৰতে আৰু হোটেলখনৰ নাম হৈছে ভাতঘৰ ভাতঘৰ হয় ইয়াত থালিৰ চিষ্টেমতহে কৰা হৈছে হয় নে নহয় ভাতৰ থালি আৰু ইয়াত আপোনাৰ নিৰামিষ থালি হৈছে 59 আৰু আমিষ থালি হৈছে 89 আৰু আমিষত কি থাকিব মানে মাংস কোনগিৰা মাংস থাকিব কোনগিবিধ আপোনাৰ চিকেন আছে পৰ্ক আছে নাগা ষ্টাইলত বনোৱা যায় উইথ বেম্বু শ্বুট আপোনালোকে যোনটো পছন্দ হয় সেইটোকে ল'ব পাৰে সেইটো 90 মানে 89 रुपीस হয় ঠিক আছে মানে যিয়ে ন আমি পৰ্ক ললেও একে 89 আৰু আপোনাৰ চিকেন ললেও হয় হয় ঠিক আছে মানে একদম ঘৰুৱা জুতিৰে মানে ঘৰুৱা জুতিৰে আপোনালোকে এবাৰ খাই চাব আৰু আমি আলু পিটিকাও দিও আখুনি দি পেলাই আখুনিটো আসলে সয়াবিনৰ এটা গুটিয়ে যেটো ফাৰ্মেন্ট কৰি বনা হয় এটো টেষ্টটো এটা বেলেগ এটা বহুত ষ্ট্ৰং ফ্লেভাৰ হয় হেতু পোৱা যায় তো আৰু লগতে আমাৰ ডেইলি ডিশটো বদলি হৈ থাকে মানে একেখিনি সবজিয়ে নাথাকে একেখিনি সবজি নাথাকে সবজিখিনি আপোনালোকে বেলেগ বেলেগ সদায় পাব আজি বুলে আপোনালোকে কচু পিটিকাকে পালে কাইলে ঢেকিয়া পাব এনেকুৱা ধৰণৰ ঠিক আছে আৰু মাংস চাগে তেনে ধৰণে বেলেগ বেলেগ ধৰণে বনোৱা যায় মাংস বেলেগ বেলেগ ধৰণে বনোৱা যায় জেনাৰেলি বেম্বু শ্বুটটো থাকে আৰু এটা আখুনি দি পেলাইও থাকে এটা গৰমৰ দিন আহিছে এনো বেম্বু শ্বুট খাই ভাল পাব হয় হয় নিশ্চয় ভাল পাব ঠিক আছে থ্যাংক ইউ ওয়েলকাম মই টেষ্ট কৰি চাওঁ এতিয়া খাই চাওঁ অলপ আৰু এইটো হৈছে পদিনা চাটনি ডাংবডি ভাজি আখুনিৰ লগত আলু পিটিকা ঢেকীয়া শাকৰ ভাজি আৰু মই লৈছো চিকেন আৰু এফালে দাইল খাই পিনি আপোনালোকক মই কৈ আছো টেষ্টটো কেনেকুৱা চিকেন আৰু ভাত টেষ্টটো বিৰাট ধুনীয়া হৈছে এনে কোৱা নাই আপোনালোকে খাবলৈ আহিব খাই পিনি চালে নিজে গম পাব আৰু আপোনালোকো আহিব মই খাইটো ভাল পালো সেইকাৰণে আপোনালোকক জনাই দিছো আপোনালোকো আহিব খাই চাব ভাল পাব বুলি আশা কৰিছো বনগাঁৱলৈ যোৱা দুটা কাৰণ আছিলে এটাটো আপোনালোকে দেখিলে আৰু এয়া হৈছে ভণ্টি মানে খুৰাৰ ছোৱালীজনীৰ বাৰ্থডে আছিলে বাৰ্থডে একচুয়ালি আগতে হৈ গ'ল কিন্তু বাৰ্থডে পাৰ্টি দিছিলে পৰিয়ালৰ সকলোকে মাতিছিলে এয়া খুৰাক চাগে চিনি পাইছে আগৰটো ব্লগত আৰু এয়াও ভিডিও কৰি ৰাখিলে অকমান খুৰা ঘৰ পালোহি আৰু খুৰা ঘৰত আজি বাৰ্থডে পাৰ্টি আছে ভণ্টিৰ বাৰ্থডে আৰু এয়া খুৰা মিঠাতেল লৈ পজ দি আছে আৰু বনোৱাবোৰ দেখুৱাই দিও একদম ধুনীয়াকৈ পাতিছে দাঙি এইটো কি হ'ব দাইল এয়া দাইল তাৰপিছত এয়া মাংস মাছ তাৰপৰা ৰাজা থৈ দিব এইটো মাংস ৰাজা মাংস ন ৰাজা মাংস ভাতটো পাতিবলৈ লৈছেহে এইটো কি হয় এইটো গলা ভাজি নেকি কঁঠালৰ মুচি কেক চেক কাটি শেষ হোৱাৰ পাছত আৰু খানাত হৈ গ'ল ৰেডি আৰু সকলো খাবলৈ বহিলে
কিন্তু মইহে সেইদিনা খাব নোৱাৰিলোঁ দিনত খাই দিলোঁ যে এবাৰ মোলৈ খুৰীয়ে একদম পেকিং চেকিং কৰি দি পঠিয়ালে ঘৰত আহি ধুনীয়াকৈ খালোঁহি মই বাৰ্থডে গাৰ্ল বিলেটেড বাৰ্থডে থেংক ইউ ধন্যবাদ উইচ কৰি দিব সকলোৱে যাতে সোনকালে আমি বিয়াখন খাবলৈ পাওঁ চাগে চিনি পাইছে আগৰটো ব্লগত এয়া আয়ান বাৰ্বি এয়া নতুনকৈ আমাৰ দিবাশ্ৰী হাই হাই হা এইপিনে বৌ আমাৰ ফটো মেইন না না যাওক যাওক ফটো মেইন বৰ্তা কম চাল নেকি আস্তাকে যাব আস্তাকে তেতিয়াহ'লে বাই 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 আজিৰ ব্লগটো ইমানেই আছিলে আশা কৰিলোঁ চাই ভালেই পালে আৰু লগতে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু অন্য এটা ব্লগত আকৌ লগ পাম বাই বাই তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক লাভ ইউ অল